আমি এতিয়া যাবলৈ ওলাইছোঁ পাৰ্ক এখন আছে চাই থৈ আহোঁগৈ কোন জেগাত বৌ কুমাৰণিচিগা বুলি কয় চেতিয়া আছোঁ এয়া আমাৰ বৌ আগৰ ভিডিঅ' আপোনালোকে চাইছে যিসকলে চাইছে চিনি পাইছে চাগে চাই দিব ভিডিঅ'টো শেষলৈকে চাব যদিহে ভিডিঅ'টো ভাল পায় কি কৰিব বৌ লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব ছাবস্ক্ৰাইব কৰিব এনেও গম পাইছোঁৱেই আৰু কি ক'ম এতিয়া আমি গৈ থাকোঁ মই তলাটো মাৰি মাৰি লোৱা এই ঠাইডোখৰ ডিব্ৰুগড় গান্ধীনগৰ আৰু ইয়ালৈ আগতে আহিছোঁ যদিও আহি থাকোঁ যদিও মই ভিডিঅ' কৰা নাই আজি আপোনালোকক ভিডিঅ' কৰি দেখুৱাইছোঁ মই আমাৰ ককাইদেউ ঘৰলৈ আহিছোঁ আমাৰ ককাইদেউ মানে ইয়াতে ডক্টৰ কৰে ঠিক আছে তেনেহ'লে গৈ আছোঁ চাই থাকিব ভিডিঅ'টো শেষলৈকে গান্ধীনগৰ জেগাডোখৰ দেখাই দিছোঁ অকণমান পৰিৱেশটো চাৰিওফালৰ হয়নে বাৰু খুব ধুনীয়া সুন্দৰ পৰিৱেশ গান্ধীনগৰ দেহত আগবাঢ়ি গ'ল আমি এতিয়া যাওঁ ককাইদেউ আৰু ল'ৰাটো আমাৰ ল'ৰাটো আগবাঢ়ি গ'ল ককাইদেউ ল'ৰাটো এটা বাৰ্থডে খাবগৈ তাৰ এয়া আমি এতিয়া গাড়ীত আহি আছোঁ এয়া আমাৰ নিচি সকলো পৰিচিত যেনে পাইছোঁ মানে যিসকলে চাইছে মোৰ ভিডিঅ'ত প্ৰায় আছে তাই আৰু কাষত বহি আছে পেহাক মানে গাড়ী চলাইছে আৰু আমি দুগৰাকী বহি আছোঁ আমি এতিয়া পালোহি ইয়াতে নামিলোঁ এতিয়া এয়া গাড়ীবিলাক ইয়াতে ৰাখিছে চাওক আপোনালোকক দেখুৱাই যাম শেষলৈকে চাই থাকিব ভিডিঅ'টো স্কিপ নকৰি চাব খুবেই ভাল লাগিব যেন পাইছোঁ এতিয়া আমি প্ৰথমে টিকেট লৈছোঁ ইয়াত সোমাবৰ কাৰণে ভালকৈ বনাইছোঁ ধুনীয়াকৈ ভালকৈ বনাইছোঁ চিধা কৰি লওক এডাল তললৈ কৰি লওক ভোক লাগিছে এতিয়া অৰ্ডাৰ দি ঘূৰাই নেকি বাৰু জুৱেগা টানক না জুৱেগা টানিব লাগিব
যা তাতে আংকল ভাল চিনাকি নহয় একেবাৰে লগত বহি বহি খাই আপুনি উঠক চব ভয় লাগিছে নি একো নহয় তাত থাকিলে হ'ব তই নলৰিবি কিন্তু একেলগে আহিলে হৈ গ'ল ওপৰ আছে তলত নাটটো খুব চাপ মাৰি দিছিল বহি দিলে যে ৰাহুলক চোৱা তুমি তললে নাচাব ওপৰলে চাওক একো নহয় হাই কৈ দিয়ক হেল্ল' অঁ ডিব্ৰুগড় নিশা হ'ব ল'ম আকৌ মোৰ কাম ফটো দেখিব ভয় লাগিছিলে আকৌ মোৰ ৱেটটো আছিলে নহয় সঁচাকৈ কেনেকুৱা লাগিলে কৈ দিয়ক একদম মজা লাগিলে যদি আপোনালোকে ইয়ালৈ আহিব বিচাৰে যদি ইয়াত মানে উপভোগ কৰিব বিচাৰে ইয়াৰ মানে পৰিস্থিতিটো চাওকচোন গোটেই মানে পৰিৱেশটো কিমান ভাল লাগিছে ৰাহুলক উঠাবলৈ থাকিলে আকৌ বাজু বটিং কৰিম হা বটিং কৰিব পাৰি লুটিখান নপৰিলে আছে যাব পাৰে দেখোন দেখালে চবতে মানুহ আছে তাকে যদিহে আপোনালোকে ইয়ালৈ আহে চাওকচোন এইবিলাক ফুল কিমান ধুনীয়া ধুনীয়া ফুল আছে ইয়াৰ পৰা ফুলো কিনি নিব পাৰিব এয়া আমি ইয়াত ফুৰিবলৈ আহিলোঁ খুবেই ভাল লাগিছে আৰু এয়া মালিক হয় আপুনি ন পাৰ্কখনৰ হেৰি আৰু প্ৰতিষ্ঠাপক বুলি ক'লে ভাল পাওঁ মালিকটো ওপৰত আছে হয় নেকি পাৰ্কখনৰ বিষয়ে জনাব বুলি ভাবিছোঁ সকলোৱে জানক এই পাৰ্কখন আপুনি যেতিয়া মানে আৰম্ভ কৰিছিল মাটি কিমান আছে মাটি 3.5 বিঘামান হ'ব 3.5 বিঘা এতিয়া 3 বিঘা মানেই আছেগৈ বাগিচা হিচাপত বাকীখিনি নাৰ্চাৰী আধা বিঘা নাৰ্চাৰী বেক চাইডে নাও চলোৱা এটা প্ৰভিজন আছে তাত ধৰক এই 1 বিঘামান আছে তাত নাও চলাব পাৰি আৰু বাকী আমি আৰম্ভ কৰিছিলোঁ নাৰ্চাৰী হিচাপে মানে ফুলৰ নাৰ্চাৰী এতিয়া লাহে লাহে পৰ্যায়ক্ৰমে অলপ বেলেগ কিছুমান এক্টিভিটিজ ভৰোৱা হ'ল বাগানখনৰ বাগিচাখনৰ ওপৰত বা পাৰ্ক এইটো এখন কৰা হ'ল ৰক ব্ৰিজ এটা হ'ল এখন হ'ল ট্ৰি হাউচ আছে বাটাৰফ্লাই এটা বনোৱা হ'ল মানে পখিলা এজনী বাগিচাৰ ওপৰত নতুনকৈ বনোৱা হৈছে এইটো সংযোজন হৈ গৈ আছে
কিন্তু কোনো পৰিকল্পিত কোনো বস্তু নহয় যে মই ভবাহেঁতেন হয়তো 10 বছৰ আগতে ভাবিলোঁ। কল্পনা কৰি মানে এটা মানে আপোনালোকে মানে সজাই গৈ কাৰণে আৰু সাহস পাইছোঁ আমি আৰু কিবা কিবি কৰিব। প্ৰায় আহিয়ে থাকে চাগে মানুহবিলাক? এনেই আহে, ডিব্ৰুগড়ৰ মানুহ যথেষ্ট আহে, বাহিৰৰ পৰাও আহে। বাহিৰৰ পৰা আহে আৰু টিকেট চিষ্টেমৰ হয়? টিকেট এণ্ট্ৰি যিহেতু বাঁহৰ যথেষ্ট পৰিমাণৰ বস্তু আছে সেইখিনি চোৱা চিতা কৰিবলৈ বা হেৰি কৰাৰ কাৰণে এইটো 40 টকা এটা লোৱা হৈছে। কৰ্মচাৰী আছে আমাৰ প্ৰায় 24জন কৰ্মচাৰী আছে। হয় হয়, ভাল লাগিলে ইয়াৰ বিষয়ে জানি আপোনালোক ধন্যবাদ জনালোঁ আপোনাক। ধন্যবাদ। আৰু আপোনালোকক আৰু যিমান আছে গোটেইখিনিয়ে আপোনালোকক দেখুৱাই যাম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাওক। আৰু খুবেই ভাল লগা দৃশ্য আৰু পাৰ্কখন ইমানেই সুন্দৰকৈ ৰাখিছে, চালে চকুৰোৱা। আপোনালোকে এবাৰ আহক যদিহে ইয়ালৈ অহা নাই। চাৰিওফালৰ পৰিৱেশটো আপোনালোকক দেখুৱাই থাকিম শেষলৈকে। আৰু এতিয়া আমি এই ওপৰত উঠিম, ঘৰটোৰ ওপৰত চাই থাকক। এফালে চাওক, এফালে আৰু মই ওপৰত আছোঁ আৰু এতিয়া যাম তললৈ। তলত কি আছে আপোনালোকক সকলোখিনি দেখুৱাই যাম। আপোনালোকে বাৰু ভিডিঅ'টো কেনেকুৱা পাইছে জনাবলৈ একেবাৰে নাপাহৰিব। আপোনালোকৰ কমেণ্টবিলাক পালে খুবেই ভাল লাগে। মই আকৌ ভিডিঅ' দিবলৈ উৎসাহ বাঢ়ে, সেইকাৰণে আপোনালোকৰ কমেণ্টবিলাক পঢ়ি খুব ভাল পাওঁ মই। আৰু এতিয়া চাই থাকিব ভিডিঅ'টো শেষলৈকে। আমি এতিয়া তাত যাওঁ, চাই থাকিব আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক, স্কিপ নকৰিব কিন্তু, বেলেগ ভাল লাগিছে। পেডেল মাৰ্কে জানে খালে সেই পেডেল খাবা হেৰিটো ভালকে, খাবা হেৰিটো ভালকে ৰাখিব, ধৰি লোৱা ভালকে, মোবাইলটো ভালকে ৰাখিব। चारू बेचो, बच्चा ने बेचा छोड़ दो, लेकिन बच्चा ने बिठा दो।
অনুভৱটো ক'ব পাৰে বেলেগ ভাল লাগি বহুত ভাল লাগিল মানে কেনেকুৱা হ'ল অনুভৱটো পাপাই চবতকৈ প্ৰথমতে সুধিছে ফোনটো আহিলে নে নাই মই আহিলোঁ নে নাই সেইটোৰ চিন্তা নাই অনুভৱটো কৈ যাওক অনুভৱটো মানে কি ক'ম আৰু মানে বহুত ডাঙৰ সাগৰ এখনত যেন আমি কি কৈ দিয়া তুমি কৈ দিয়া পাছৰখিনি ভাল লাগিলে ঠাইডোখৰ নাম এক্সোটিকা কুমাৰিচিকা চেতিয়া চুক এইটো আপুনি ইয়াতে মই ইয়াতে থাকোঁ আৰু মাজে মাজে ভাল লাগিছে তেখেতক সুধিলোঁ বাৰু তাকে জেগাডোখৰ নাম তেখেতক নুসুধিলোঁ মানে তেখেতৰ যথেষ্ট অৰিহণা আছে আমিও লাগি থাকোঁ আমাৰ ষ্টাফখিনিৰ গোটেইখিনি এটা মিল আছে হেৰি আছে গোটেইখিনি চলাই আছে देखते नहीं यार जगह जब पानी गिर जाएगा एकदम नहीं गिरेगा एकदम बदमाशी नहीं আমি এতিয়া খাই লওঁ কিবা এটা মানে চাওমিন চিন্তা কৰিব নালাগে যদিহে ইয়ালৈ আহে ইয়াতে আছে সকলো যোগাৰ কিন্তু অৰ্ডাৰ দিলে হৈ গ'ল আৰু আমি এতিয়া অৰ্ডাৰ দিলে পালেহি আমি এতিয়া আৰু পানী এক বটল এক লিটাৰ নৰ্মেল নৰ্মেল এক বটল আন না মই নেকেলে জনাব সেইখন আছে পাইলট কিজনৰ কেনেকুৱা লাগিছে বহুত মেহনত কৰিলে ফচাই দিছিলে মানে হ'ল কি গম পাইছে নাই হেপী বাৰ্থডে আপোনাৰ আছে নেকি বেয়া হোৱা নাই ইয়াতে আজি ফটোটো তুলি থৈ দিওঁ সেইটো জ্ঞান দুইটা লৈ আনা মিঠা জল ফুলবোৰ বৰ দুখত আছে দুইজনে ইউনিফৰ্ম একেবাৰে
ইমানতে সামৰণি মাৰিছোঁ যাওঁগৈ গৈছোঁ এয়া আমি এই পাৰ্কলৈ আহি চাওঁতে মানে গধূলি হ'লগৈ দেখিছে লাইটৰ পোহৰ শেষত আৰু আপোনালোকে দেখি কেনেকুৱা পালে চাই জনাব আৰু প্ৰথমতে ক'লোৱে আৰু কি কৰিব লাগিব গম পালেই ভাল লাগিলে আৰু মোৰ ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ পুনৰ লগ পাম আন এটা ভিডিঅ'লৈ আজিলৈ আহোঁ বাই বাই